অতীতত শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু আমি আশা ৰাখিম ভৱিষ্যতেও যেন এইটো দিন আমাৰ কাৰণে এটা ঐক্যৰ প্ৰতীক হৈ থাকিব। আমি একেলগে জিলাখনৰ সমূহ শিল্পীয়ে এখোজ আগলৈ খোজ মেলিব পাৰিম। আজিৰ দিনটোত মই এইখিনি অনুৰোধ কৰিব খোজোঁ, শিল্পী সমাজ গঠন হোৱাৰ ৮ম বাৰ্ষিক বছৰ হিচাপে আমি নতুন প্ৰজন্মক বিশেষকৈ আকৰ্ষিত কৰিব পৰা নাই, আমি অনুভৱ কৰিছোঁ। আৰু সমূহ শিল্পী তথা বন্ধু বান্ধৱীসকলক মই অনুৰোধ কৰিম, আমাৰ নতুন প্ৰজন্মক যাতে আমি আকৰ্ষিত কৰাৰ লগতে আমাৰ মাজলৈ টানি আনিব যাতে পাৰোঁ। গতিকে সকলে আমি সকলোৱে চেষ্টা কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু আগতে আমাৰ সমাজত গাঁৱৰে কৈ গৈছে যে আমাৰ মাজত বহুত শিল্পী আছে, প্ৰতিভাৱান শিল্পী বহুত থাকে। বহুত শিল্পী নিজৰ প্ৰতিভা থকাৰ পিছতো আমি আজি যিটো ভাষা ইউজ কৰোঁ, প্লেটফৰ্ম নাপায়, যথেষ্ট প্লেটফৰ্ম নাপায়, উপযুক্ত প্লেটফৰ্ম নাপায় বুলি কোৱা হয়। তেনেকৈ তেওঁলোকে আধাতে সামৰিবলগীয়া হয়। আৰু সেইকাৰণে আমি আমাৰ মাজত থকা বহুত প্ৰতিভাৱান শিল্পীৰ ভিতৰত 4জন শিল্পীক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকক সম্বৰ্ধনা দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আমি ভাবিছোঁ যাতে এই প্ৰচেষ্টাৰ জৰিয়তে আমাৰ নতুন যিখিনি শিল্পী আছে তেওঁলোকেও আকৰ্ষিত হ'ব, তেওঁলোকৰ শিল্পী সমাজৰ লগত সহযোগ আগবঢ়াব। গতিকে আমি অভিনেতাগৰাকীক আমাৰ বঙাইগাঁও জিলা শিল্পী সমাজৰ আমাৰ যিটো প্ৰতীক ল'ব, আমি তেখেতক এবাৰ হাত চাপৰিত ৰাইজৰ ফালৰ পৰা আমি দাদাৰ ফালৰ পৰা এতিয়া আৰু বাইদেউ আমাৰ বঙাইগাঁও জিলা শিল্পী সমাজৰ যি প্ৰতীক আৰু মানৱৰ প্ৰমাণ প্ৰদান কৰাৰ বাবে আমাৰ আৰু বাইদেউ আমাৰ বঙাইগাঁও জিলা শিল্পী সমাজৰ প্ৰতীকটো প্ৰদান কৰাৰ বাবে আমাৰ জিন্তি বাইদেউ আৰু এই জীৱনে আমি